হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আন এটি প্ৰেংক কললৈ মই আহিছোঁ আজি। চাওঁ কি হয়। গতিকে দেৰি নকৰি ফোনটো লগাই দিওঁ আৰু নে কি কয় বন্ধুসকল। তো এতিয়া মই নাম্বাৰটো উলিয়াই আছোঁ। চ' বন্ধুসকল, মই ফোনটো লগাইছোঁ। এতিয়া চাওঁ ৰিয়েকশ্যন কি হয়। এবাৰ ভইচটো চেঞ্জ কৰি ল'ব লাগিব। ফোনটো লাগিছে বাৰু। গান গোৱা মানে তাই। হেল্ল' হেল্ল'। অঁ, এইটো অনন্যা হয়নে? হে নহয়, মই মুম্বাইৰ পৰা কৈ আছোঁ। মই ঘৰ অসমৰে হয়। মই মুম্বাইৰ পৰা কৈ আছোঁ। ঘৰ বা মই অসমৰে হয়, মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয়। এই কিবা গানৰ কিবা ভকেল কৰি আছিলা নে কি? নাই নেকি? মানে মোৰ ষ্টুডিঅ' এটা আছে, মোৰ গুৱাহাটীতে আছে ষ্টুডিঅ'। মানে গান এটা ৰেকৰ্ড কৰিব লাগিছিলে আৰু। হয় নেকি? আপোনাৰ ভইচটো ঠিকে আছিলে বাৰু। মোৰ জনত মানে গান আগতে শুনিছোঁ, কিবা কিবা বিহু গান নে শুনিছোঁ। এই বিহু দল এটাত আছিলে নেকি আপুনি? হয় হয় হয়, মই তাতেই শুনিছিলোঁ। মোৰ ভইচটো মানে ভাল হৈছে। মানে মই যিটো মানে গান মানে লিখিছোঁ, সেই গানটোত মানে ভইচটো মানে সেই আপোনাৰ ভইচটো মানে অকণ মানে তাত মিলিব মানে, সেইকাৰণে ভাবিছিলোঁ কলটো কৰিছোঁ। অঁ, নম্বৰটো মই এই বিহু দলটো, আপোনালোকৰ বিহু দল এটা যে আছিলে, সেই বিহু দলটোৰ মানে ক'ৰ হয়, কেনেকৈ হয়, মানে অকণমান খবৰ খাতি লৈ কমেণ্টত জনাই মানে সুধি কৰি মানে গম পালোঁ আৰু সেইফালে মৰিগাঁৱৰে বুলি। এই কিবা ৰং বসন্ত কিবা এনেকৈ কিবা কি আছিলে নেকি, এনেকুৱা দল। অঁ, তেনেকুৱাই তেনেকুৱা দল এটাত মানে গান গোৱা শুনিছিলোঁ। শুনাত মানে আপোনাৰ ভইচটো মানে ভাল লাগিলে। মানে দলটো ক'ৰ হয়, কি হয়, অকণমান জানি বুজি গৈ পিছত মানে কথাটো গম পালোঁ এনেকৈ আৰু। দলটোৰ কিবা দলপতি এজন পালোঁ। দলপতি অঁ, বিপ্লৱ নহয়, ত্ৰিনয়ন ডেকা বুলি কয়। হয় নেকি? অঁ, মই তেওঁৰ লগত কণ্টেক্ট কৰিলোঁ অলপ। কণ্টেক্ট কৰাৰ পিছতে মানে তেওঁ ক'লে, তেওঁকো মই অলপ কিবা এটা সুবিধা এটা দিছোঁ। তেওঁ কৈছিলে বাৰু, ময়ে বাৰু বিহুৱা হয় বুলি পেলাই কৈছিলে। মই বাৰু ঠিক আছে। হে? অঁ, ভাল গায় মানে। তেওঁ কৈছে মানে সুবিধা এজন পায় যদি মোকো দিব। ঠিক আছে বোলো, মই চাই লওঁ, যদি পাওঁ দিম দিয়ক, চিন্তা কৰিব নালাগে। নিশ্চয় কল কৰিম বুলি পেলাই কৈছোঁ আৰু। এতিয়া মানে সুধিলোঁ, ছোৱালীজনী কিবা কণ্টেক্ট নাম্বাৰ পাম নেকি বুলি বোলে সুধিলোঁ। প্ৰথমতে অলপ দিবলৈ ভয় কৰিছিলে, ক'ৰ হয় কি কথা। তাৰপৰা মই ক'লোঁ আৰু মোৰ নিজৰে ষ্টুডিঅ' আছে। মানে নতুনকৈ কৰিছোঁ ষ্টুডিঅ', গুৱাহাটীত আছে। গুৱাহাটী চান্দমাৰীত আছে।
চানমাৰি তাকে মই তেনেকৈ মানে হেৰি তেনেকৈ মই ৰেকৰ্ড কৰা নাই গান আগতে কৰিছোঁ এটামান কৰিছিলোঁ মই এয়া প্ৰহ্লাদ ছাৰৰ লগত কৰিছিলোঁ আৰু তিৱা গীত গাই আছে তেওঁ আচ্ছা প্ৰহ্লাদ ছাৰৰ লগত এটা মই কৰিছিলোঁ এই গালিলাং বুলি অৰিলাং গালিলাং বুলি এটা আচ্ছা ট্ৰাইবেল জনগোষ্ঠী নহয় হয় আচ্ছা এটা তিৱা গাইছিলোঁ জনগোষ্ঠী তাৰপিছত ইয়াত আমাৰ হা তিৱা জনগোষ্ঠী নহয় হয় তিৱা আচ্ছা তাৰপিছত আমাৰ মৰিগাঁৱৰ মোৰ আচাৰ্য এজন আছিলে আচাৰ্য এজনে গীত এটা গাইছিলোঁ আৰু হেৰি এনেকুৱা কপালতো তমাচি বুলি এটা মানে মাঘ বিহুত গাইছিলোঁ এইটো বৰ মানে বছৰ কেইবাবছৰো হৈ গ'ল মানে 4-5 বছৰ আগৰ কথা আৰু এইবিলাক আচ্ছা 3-4 বছৰমান হৈ গৈছে আচ্ছা তেনেকৈ পোৱা নাই মানে গীত মানে মই মানে তেনেকুৱা ধৰক মানে ধৰক অলপ এক্সপিৰিয়েঞ্চ এটা আছেতো এক্সপিৰিয়েঞ্চ এটা আছে মানে কাৰণ কিন্তু মই মানে কি পালে যাওঁ নাপালে মানে নাই তেনেকুৱা নিচিনা আৰু ইমান মানে মই সেইটো লাইনত মানে মই ইমান ভবা নাই আৰু তেনেকৈ আচ্ছা মই এইটো পালে যাওঁ ধৰক আচ্ছা এতিয়া মই এই সুবিধাটো দিলে ল'ব পাৰিবানে সুবিধা মানে ধৰক ফাইনেন্সিয়েলৰ ফালৰ পৰাতো মই তেনেকৈ ধৰক মোৰ ফালৰ পৰা তেনেকুৱা ফাইনেন্সিয়েল একো ঠিক নাথাকিব কিন্তু এনেই যদি গীতটো ধৰক গাবলৈ দিয়ে মই চেষ্টা কৰিব পাৰোঁ ঠিক আছে গীতটো গাই দিয়ক মানে লগত এজন থাকিব নতুন ছিংগাৰ মানে মই মানে এটা কি ভাবি আছোঁ নতুন মানে প্ৰজন্মৰ যিবিলাক মানে ছিংগাৰ উঠি আহি আছে তেওঁলোকক অকণমান মানে সুবিধা এটা দিবলৈ যত্ন কৰিছোঁ মানে সেয়েহে ভাবিছোঁ আৰু এজন কিবা মৃদুল ডেকা নে কিবা ডেকা আছিলে কি মই পাহৰিছোঁ তেওঁ এটা গান গাই গৈছে মোৰ ষ্টুডিঅ'ত তেওঁৰ নামটো কিবা দিছিলে ৰ'বা গানৰ তেওঁ গায়ক হিচাপে নামটো অলপ বেলেগ দিছিলে মই পাহৰি গৈছোঁ এনে নামটো মোৰ নাম্বাৰটো আছে মোৰ ইয়াত ডায়েৰীত লিখা হৈ থাকে ন তেওঁ নিজৰে গান কিবা ইয়াত মোৰ ইয়াত মানে মোৰ ষ্টুডিঅ'ত গান গাই গৈছে তেওঁ পাৰফৰ্মেঞ্চটো ভালো হৈছে চ' গাবলৈ হ'লে বাৰু হেৰি মইতো মানে গাবলৈ পালে ভালে পাওঁ কিন্তু মানে তেনেকুৱা মানে এনেকুৱা নহয় যে গীতটো মই ফেমাছ হ'ব কিবা মই সেইবিলাক একো আশা নকৰোঁ আচলতে গীত গাই ভাল পাওঁ কেতিয়াবা এনে কোনোবাই বোলে গাওঁ তেনেকুৱা ধৰণৰ কথা আৰু আচ্ছা মই বাৰু আচ্ছা মঞ্চত গোৱা নাই ন মঞ্চত গোৱাটোতকৈ মানে যিটো আমাৰ ষ্টুডিঅ'ত যিটো মানে পাৰফৰ্মেঞ্চ মঞ্চটোৰ লগত নিমিলে ন মঞ্চটো সদায় সুকীয়া হয়নে নহয় বাৰু আৰু মই তেতিয়াহ'লে মই মোৰ এই কণ্টেক্টত মই নামটো ভৰাই দিওঁ নহয় মই আকৌ কণ্টেক্ট কৰিম মই আপোনাক অলপ সময় পিছতে ফোন কৰি 2 মিনিটমানৰ পিছতে মই আপোনাক ফোন কৰি আছোঁ মই ছিষ্টেমত তাৰমানে কামটো কৰি লওঁ নে কি কয় মাত্ৰ 2 মিনিট ৰৈ দিয়া মই ফোন কৰি আছোঁ বেষ্ট গায়ক তাৰ ছিংগাৰ ভাল গায় একচুৱেলি চ' তাক মানে মই এইটোৱে প্ৰেংক কৰিছোঁ মই তাক ছিংগাৰ হোৱা বুলি প্ৰেংক কৰিছোঁ ঠিক আছে বাৰু ৰাইজ A few moments later. তাই কিন্তু মোৰ মাতটো ধৰিব পৰা নাই মানে সম্পূৰ্ণ ধৰিবই পৰা নাই তাই চ' পুনৰবাৰ ফোন এটা কল কৰি পেলাই কৈ দিয়াটো ভাল হ'ব বোলে মই হয় বুলি পেলাই চ' ফোনটো কৰি দিওঁ নে কি কয় ৰাইজ তেওঁৰ নাম অনন্যা আম্ফি হয় আমাৰ গ্ৰুপৰে আছিলে ছোৱালী ভাল কাৰণে ভইচটো ভাল ত' তেওঁৰ ভইচটোক লৈয়ে মই অলপ প্ৰেংক কৰিলোঁ চ' ফোনটো লগাই দিছোঁ হেল্ল' হা হেল্ল' অঁ জোন দা
আচ্ছা বেলেগ বুলি বোলে ফোন হেৰি ৰিচিভ কৰিলে মানে কি ফোনটো আহিছে মানে তেওঁ নম্বৰটো কাটা গ'ল বুলি দেখিছোঁ আচ্ছা মোক ধৰিব পৰা নাই ন ভাল প্ৰেংক কৰিছে কিন্তু এইটো ভাল প্ৰেংক কৰিছোঁ ভাল প্ৰেংক কৰিছোঁ ধৰিব পাৰিছা ধৰিব পাৰিছানে তো অলপ তেওঁ গাইজ এইটো নাম্বাৰ কিন্তু কোনেও ধৰিব নোৱাৰিলে দেই তাই তাকো প্ৰেংক কৰি হে মই তেতিয়া মাত্ৰ ভইচটো চেঞ্জ কৰিয়ে দিছোঁ আকৌ কি হয় খবৰটো ভাল নাই বাৰু হে এতিয়া মাতো শুনিছে ন এতিয়া গান গাব আহিব লাগিবতো অঁ ষ্টুডিঅ' বনাই থৈ দিছে ন বিল্ডিঙৰ ওপৰত চৰ্টৰ ওপৰত খোলা হে বসন্তীৰ লগত নাই অকল মই বৰ্তমান হায়দৰাবাদত আছোঁ অঁ সেইটো কোন জেঠু হ'ল মই কোন ফালৰ পৰা বোলো জেঠু হ'লো ভাবিছা চাগে নাম্বাৰটো কেনেকৈ পালেগৈ হে হয় নেকি অঁ নহয় জনাব মানুহ এজনৰ নাম কৰিব লাগিব ন তেতিয়াহে কিবা ধৰ এতিয়া প্ৰেংক কৰিছোঁ নহয় কিবা এটা উলট পালট হৈ পেলাই কাজিয়াৰ সৃষ্টি হ'ব হয়নে নহয় তেতিয়া ফোন কৰি কৈ দিয়াৰ লগে লগে বোলে মোকে তেতিয়া গম পোৱা গ'ল হয়নে নহয় ভাল লাগিল না 3 বছৰ হ'ল আৰু তাৰপিছত অঁ যোৱা বছৰ হে মই নাম্বাৰ দুটা নাম্বাৰ অতীতৰ পৰা চলিয়ে আছে আজি মিনিমাম 15 বছৰ ধৰি এই দুটা নাম্বাৰ চলিয়ে আছে এয়া কিবা বুলি কয় এই অনিমাকো কৰিলোঁ ফেং অনিমাকো ভাল প্ৰেংক কৰিছোঁ হে তাক নাচনী বোলো বাহিৰত প্ৰগ্ৰেম আছে নাচনী বিচাৰিছোঁ বোলো নাচনী এজনী লাগে 10জনী নাচনী লাগে এতিয়া 4জনী পাইছোঁ 6জনী পোৱা নাই বোলো জুপিক তাইক মানে জুপিলৈ ঠেলিয়াই দিছিলে মই বোলো জুপিক মই ফোন কৰিম তাইতো জুপিক ফোন কৰি পেলাই কৈ দিলে জুপিয়ে ফোন একদম পগলা পগলিকৈ ফোন কৰি হাঁহা মোক ফোন কৰা নাছিলে বসন্তীক ফোন মাৰিছোঁ ফোন মাৰি পেলাই বসন্তীক মোক কথাটো নক'লোঁ মই প্ৰেংক কৰিম বুলি পেলাই বসন্তীয়ে কথাটো কৈ দিলোঁ নহয় কি অমুকহে বুলি পেলাই মই এতিয়া জুপিক মোক ফোনে কৰা নাই ক'লে তাই ঠিক আছে বাকী খা খবৰ কোৱা আচ্ছা আচ্ছা
তাইৰ লগত থাকিব লাগিব মই গৈ পেলাই অঁ তুমি তাতে থাকিবা আৰু তাইৰ লগত তাইৰ লগতে থাকিব লাগিব মই আচ্ছা যোৰহাট ঘৰৰ ভালেই আপোনালোকৰ ভাল খবৰে ভাল 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 এই পেং কলত লাগি আছোঁ অঁ মই সেই অন কেমেৰাত আছিলোঁ ভাল কেমেৰা কিবা এটা কৈ দিয়া আৰু ভাল কেমেৰা অঁ কেমেৰা এটা আছে সন্মুখত অঁ সন্মুখত কেমেৰা আছে মোৰ পেং কৰিছোঁ কিহৰ কাৰণে হয় নেকি পেং কৰিছোঁ কিহৰ কাৰণে কেমেৰাটো সন্মুখত লৈছোঁ ন মানুহ মাৰিব দে আপুনি কিয় মানুহ মাৰি ফোনটো ইমান তেনেকৈ ভাবা নাছিলো নহয় ইমান কি লগ আমাৰ পেমেণ্টটো ওলাইছে মই কি টেলেণ্টৰ হ'লো গৈ আপুনি যি কৰি আছে আপুনি কৰ্মৰ জীৱনত যেনেকৈ আগবাঢ়িছে আপোনাক বহুত থাকিলে আপোনাৰ কৰ্মফলো শান্তিয়ে থাকক সেই বিচাৰোঁ আৰু আচ্ছা থেংক ইউ নিশ্চয় নিশ্চয় এবাৰ হে নাই কি হ'ব এইটো কোনখিনি বেয়া ওলাইছে অঁ ঠিক আছে বাই চ' সেয়া আছিলে অনন্যা আম্ফি তেওঁ আমাৰ গ্ৰুপৰ এজন ছিংগাৰ আছিলে তেওঁক প্ৰেংক কৰিলোঁ যিয়ে নহওক আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব তলত কমেণ্ট কৰি জনাব আৰু লগতে দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু চাই যেতিয়া ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকৰ মৰম চেনেহখিনি পালে মই অকণমান এনেকৈ যাব পাৰোঁ টাৰ্ণিং নোহোৱাকৈ চিধাকৈ হয়নে নহয় ত' গতিকে দি দিব আৰু কলিং বেলটো মাৰি দিব লগতে খাটাং কৰি ত' তেতিয়াহ'লে আজি মোৰ চেলুমণি বদতি চেনেলৰ পৰা বিদায় লৈছোঁ চ' বাই বাই